জীৱনটোক সদায় অতিপিৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। এই পৃথিৱীত কেৱল সেইজন মানুহেই সুখী, যিজনে বুজি পাইছে যে আনৰ পৰা একো আশা কৰি লাভ নাই। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক, কাৰণ মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব, কাৰণ দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই।